নমস্কাৰ। আজি আমি শব্দ সচেতন যুৱ মঞ্চৰ তৰফৰ পৰা বৃহত্তৰ বজালী জিলাৰ ৰহাধাৰ বীৰকলা গাঁৱৰ নিবাসী পেছাত এজন শিক্ষক ব্যক্তিগত স্কুলৰ বিনয় শৰ্মাৰ ঘৰত উপস্থিত হৈছোহি। গতিকে দাদা মই সৰুৰ পৰা লগ পাইছোঁ, মোৰ দাদাক সৰুতে শিকাইছিল। গতিকে মই দাদাক টিচাৰ বা শিক্ষক হিচাপে মই প্ৰথমে এই যি বেমাৰ হৈছে দাদাৰ, বিশেষকৈ ভৰিত এক্সিডেণ্ট হৈছে, এক্সিডেণ্ট হোৱাৰ পিছত ইনফেকশ্যন হৈছে আৰু এই সংক্ৰমণৰ ফলত দাদাৰ যিটো পেচা, বিশেষকৈ টিউশ্যন হওক বা এই ব্যক্তিগত স্কুলৰ যিটো আৰ্নিং, সেই আৰ্নিঙত বাধা সৃষ্টি হৈছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি শব্দৰ কিছু সদস্যই দাদাক মানসিকভাৱে আৰু আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়োৱাৰ স্বাৰ্থত আজি ঘৰত উপস্থিত হৈছোহি। আৰু এনেকুৱা প্ৰাক্ষণত আমাৰ শব্দৰ বিষয়ববীয়া, বিশেষকৈ যিসকল আছে আৰু যিসকল বিষয়ববীয়াই দাদাক আৰ্থিক বৰঙণি দিছে, তেখেতসকলক আমি শব্দৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু যিসকলে হয়তো দাদাক আৰ্থিক বৰঙণি দিব বিচাৰে, তেওঁলোকে হয়তো আমাৰ শব্দৰ যিটো আমাৰ অফিচিয়েলেই হওক বা আমাৰ যিটো ডাটা আছে বা বেংকৰ দ্বাৰাই হওক বা ফোনপে', গুগল পে', পে'টিএমৰ দ্বাৰাই হওক আপোনালোকে প্ৰেৰণ কৰিব পাৰে। আৰু দাদাৰ বেংক একাউণ্টছো আমি আমাৰ ছ'চিয়েল মিডিয়াৰ দ্বাৰাই আমি দেখুৱাম। সেই দাদাৰ বেংক একাউণ্টতো আপোনালোকে হয়তো প্ৰেৰণ কৰিব পাৰিব। গতিকে এই দাদাৰ এনেকুৱা যি অৱস্থা, এই অৱস্থাক লৈ মই যিখিনি ক'লোঁ তাৰ উপৰিও আমাৰ শব্দৰ বিষয়ববীয়া আছে, বিশেষকৈ মই আমাৰ শব্দৰ এজন বিশেষ কাৰ্যকৰ্তা নয়নক মই দুআষাৰ ক'বলৈ অনুৰোধ কৰিছোঁ। ইতিমধ্যে শব্দ সচেতন যুৱ মঞ্চৰ তৰফৰ পৰা বনজিৎ দাই কথাখিনি বিতংভাৱে ক'লে। মই সেইটো বহলাই কোৱাৰ কোনো প্ৰয়োজন বোধ নকৰোঁ। তৎসত্ত্বেও কৈছোঁ, আজি আমি উপস্থিত আছোঁ বিনয় শৰ্মা ছাৰ, সকলোৱে ছাৰ বুলি জনাজাত, এখন ব্যক্তিগত বিদ্যালয়ত বহু বছৰ ধৰি শিক্ষকতা কৰি এখন ঘৰ, এটা পৰিয়াল চলাটো কিমান এটা সংগ্ৰাম, সেয়া হয়তো আমি সকলোৱে জ্ঞাত বা জানো। তাৰ মাজেৰে এনেকুৱা এটা দুৰ্ঘটনাত ভৰি এখনত এক্সিডেণ্ট হৈ বিভিন্ন ধৰণে মানুহজন ক্ষতিগ্ৰস্ত হৈছে শাৰীৰিকভাৱে। সেইকাৰণে তেখেতক আমি অলপ সকাহ দিব পাৰে আমাৰ শব্দ সচেতন যুৱ মঞ্চৰ তৰফৰ পৰা বহুত সদস্যই আমাক বৰঙণি আগবঢ়াইছে আৰু সেই বৰঙণিখিনি আমি তেখেতক আজি প্ৰদান কৰাৰ উদ্দেশ্যে আজি আমি আহি উপস্থিত হৈছোহি। আৰু এইখিনিতে আমি সকলোকে জনাব বিচাৰিছোঁ যে যদি কোনোবাই আগ্ৰহী জনসাধাৰণে যদি এই বিনয় শৰ্মাক কিঞ্চিত হ'লেও যদি মানে সাহাৰ্য প্ৰদান কৰে, তেতিয়াহ'লে এই ঘৰখনৰ আৰু লগতে বিনয় শৰ্মাক আৰ্থিকভাৱে কিছু স্বাৱলম্বী হোৱাত বা সকাহ পাব। এইখিনি কৰিয়ে মোৰ অতি চমু ভাষণ মই ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। তাৰপিছত আমাৰ শব্দৰ আন এজন বিষয়ববীয়া মণ্টু ডেকাক মই দুআষাৰ ক'বলৈ অনুৰোধ জনাম। নমস্কাৰ, মোৰ নাম মণ্টু ডেকা। মই এই শব্দত নতুনকৈ জুৰিছোঁ। এই বনদাই যে এইটো যে কাম কৰি আছে, এইটো বিৰাট ভাল কাম। ইয়াতে তাৰমানে আমি কাৰোবাৰ যদি কিবা পঢ়াত কমজোৰ আছে, নহ'লে কাৰোবাৰ কিবা বেমাৰ আছে, আমি তাত সাহায্য কৰিবলৈ যাওঁ। আৰু সেনেকৈ আমি ছ'চিয়েল মিডিয়াৰ থ্ৰুদি মানুহবিলাক জাগৰিত কৰোঁ কি তাৰ যদি আশে পাশে কাৰোবাৰ বেমাৰ আছে, তেওঁ এই শব্দ সচেতন অঞ্চল জড়িত, তাক তাৰমানে আমি হেল্প কৰোঁ। ঠিক আছে মণ্টুক ধন্যবাদ জনাই আজিৰ আমাৰ এই অনুষ্ঠান বা আমাৰ যি আজি কাৰ্যক্ৰম আছিল ইয়াতে আমি সমাপ্তি কৰিলোঁ। ধন্যবাদ।